নিমখ দিছোঁ প্ৰায় আধা চামুচতকৈ কম দিছোঁ। নমস্কাৰ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা নতুন ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এই ৰেচিপিটো মই বহুত দিনৰ পৰাই ভাবি আছোঁ দিম বুলি, কিন্তু কিছুমান কাৰণত মই ভিডিঅ'টো দিব পৰা নাই। আৰু ভিডিঅ'টোৰ কাৰণে মই কোনো প্ৰস্তুতি আগৰ পৰা কৰি থকা নাই। মোৰ ঘৰত যি বস্তু আছে, যিখিনি মজুত আছে বস্তু, সেইখিনিয়ে মই বস্তুখিনি বনাইছোঁ। আৰু মানে মই বেলেগকৈ বস্তু কিনি আনি তেনেদৰে মই বেছি আৰ্টিফিচিয়েলকৈ মই বনোৱা নাই। নৰ্মেলি যিখিনি মানে ঘৰত থাকে বস্তু, সেইখিনিয়ে মই বনাইছোঁ। আৰু মই বস্তুনো কি লৈছোঁ, কি বনাইছোঁ, সেইটো আপোনালোকক দেখাই থাকিম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই বনাবলৈ লোৱা ৰেচিপিটো হৈছে বগৰী মিঠা আচাৰ। বগৰী মিঠা আচাৰৰ কাৰণে মোৰ বগৰী তাৰমানে লোকৰ ঘৰৰ পৰা আনিছিলোঁ কেইটামান বগৰী। এইকেইটাহে মানে 3 টাকৰ। সেইকাৰণে এই বগৰী মিঠা আচাৰ বনাম বুলি ভাবিলোঁ। আৰু মই কি বস্তু যোগাৰ কৰি লৈছোঁ আপোনালোকক দেখুৱাই লৈছোঁ। আৰু এইখিনি মই বেলেগে যে থৈছোঁ, এই মছলাখিনি আচলতে মই গোটা জিৰা, গোটা ধনিয়া, তাৰপিছত এনেকৈ মিক্স কৰি লৈ অকণমান এইটো হৈছে গৰম মছলা, তেনেদৰে গোটাই লৈছোঁ। মই আগতে ভিডিঅ'টোত প্ৰথমতে কৈছোঁ যে মই বৰ বেছি ইনগ্ৰিডিয়েণ্টছৰে তাৰমানে বনাম বুলি ভবা নাই। আৰু এয়া লৈছোঁ মই অকণমান গুড় দেখিছে মই তাকৰ। আৰু বগৰী মই যিমানখিনি বগৰী সেইমতেহে বগৰী যিমানখিনি সেইমতেহে মই গুড় লৈছোঁ আৰু বস্তুখিনি যোগাৰ কৰি লৈছোঁ। আৰু বাকী নিমখ, হালধি এইখিনি বাৰু মই দি যাওঁতে বনাই থাকোঁতে মই আপোনালোকক দেখাই যাম। এইকেইটা বস্তু প্ৰথমে যোগাৰ কৰি লৈছোঁ। আৰু এতিয়া বগৰী আচাৰখিনি বনাবলৈ আৰম্ভ কৰোঁ আহক। তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত দিছোঁ এয়া মিঠি গুটি, তাৰপিছত এয়া হালধি দিছোঁ। হালধি প্ৰায় আধা চামুচতকৈ অকণমান কম। তাৰপিছত এতিয়া বগৰীখিনি দি দিছোঁ। বগৰীখিনি দিয়াৰ পাছত অলপ লৰাই লৈছোঁ। আৰু মই বগৰীখিনি মাজত অকণমান ফালি দিছোঁ, তেতিয়াহে তাৰমানে মছলা আৰু গুড়খিনি ভিতৰত সোমাব। সেইকাৰণে যিহেতু বগৰীখিনি ভালদৰে শুকাবলৈ নাপালে, সেইকাৰণে মই এনেদৰে মাজত ফালি দিছোঁ। আৰু ইয়াৰ পাছত বাকী মছলাখিনি মই এটা এটাকৈ এড কৰি যাম। আৰু ৰেচিপিটো বৰ বেছি টান ৰেচিপিও নহয়, সহজে ঘৰতে বনাই খাব পাৰি। সকলো মানে ভাতৰ লগতো ধৰক খাব পাৰি, আৰু ৰুটিৰ লগতো ৰাতিপুৱা খাব পৰা যায়। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেতো মানে খাবলৈ সিহঁতে বহুতেই ভাল পায়, যিহেতু মিঠা বস্তু সৰু ল'ৰা ছোৱালীৰ প্ৰিয় হয়, সেইকাৰণে। আৰু এতিয়া মই দি দিছোঁ এই গুড়খিনি, কাটি থোৱা গুড়খিনি দিয়াৰ পাছত মই বেছি সময় নাৰাখোঁ, খুব বেছি 7-8 মিনিটমান ৰাখিম। কাৰণ বেছিকৈ ৰাখিবলৈ হ'লে গুড়খিনি টান মাৰি যাব আৰু বস্তুটো মানে গ্ৰেভি নিচিনা নহ'বগৈ, টান মাৰি লাগি ধৰিব আৰু খাবলৈও ভাল নহ'বগৈ। সেইকাৰণে অলপ 7 মিনিটমান ৰাখি মই কেৰাহীখন নমাই দিম আৰু আমাৰ ৰেডি হৈ যাব। নিমখ দিছোঁ প্ৰায়। আৰু এতিয়া মই ইয়াত নিমখ এড কৰিম।
আৰু যিহেতু মিঠা বস্তুৰ লগত অকণমান নিমখ দিলেহে ভাল লাগে। আৰু মোৰ এই বগৰীখিনি বেছি দিন যিহেতু খাব নোৱাৰোঁ, সোনকালে শেষ হ'ব, যিহেতু বগৰীখিনি তাকৰ, সেয়ে মই বেছি আৰু এনেদৰে মই 7 মিনিটমান ৰখাৰ পাছত মই কাঢ়ি থৈ দিম। আৰু মিঠা আচাৰৰ ৰেচিপিটো, বগৰীৰ মিঠা আচাৰৰ ৰেচিপিটো আমাৰ সম্পূৰ্ণ হৈ যাব। এয়া দেখি আছে, ইয়াত বস্তুটো বগৰীটো ভিতৰলৈ তাৰমানে বাকী বস্তুখিনি সোমাই গৈ আছে, উতলি আছে যিহেতু। মই কথাখিনি কওঁতে অলপ ভালদৰে মানে ক'ব জনা নাই, অলপ লাগি ধৰিছে, ইয়াৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। ভালদৰে কথাখিনি বুজাই ক'ব পৰা নাই বাবে। আৰু এয়া দেখি আছে, হৈয়ে আছে লাহে লাহে। আৰু আপোনালোকে হয়তো মোতকৈ ভালদৰেই জানে চাগে। আৰু যিসকলে তাৰমানে কোনোদিন এনেকৈ বনাই পোৱা নাই, বগৰী আচাৰখিনি, মিঠা আচাৰ বনাই পোৱা নাই, সেইসকলৰ কাৰণেহে মই ভিডিঅ'টো অকণমান আগবঢ়ালোঁ। সেইসকলে তাৰমানে এনেদৰে খুব কম খৰচতে তাৰমানে ঘৰত থকা বস্তুৰেই অতি সহজতে বনাই খাব পাৰিব। আৰু দোকানৰ পৰা কিনি নানিলেও তাৰমানে পইচাটো ৰাহি হৈ যাব। দোকানৰ পৰা নিকিনিলেও এনেদৰে ঘৰতে বনাই খাব পাৰিব অতি সহজতে। এয়া বগৰী আচাৰখিনি হ'লগৈ, এয়া চাওকচোন। এয়া, আৰু মোৰ যিহেতু বগৰী কম আছিলে, সেইকাৰণে মোৰ এয়া এবাটিহে হ'ল, বাতিটোৱে সৈতে। এয়া ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এয়া বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। তেন্তে আজি এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।